নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোলৈকে আৰু ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান আহিছোঁ, এয়া হৈছে সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰীৰ সমীপত থকা যি ঘাট, সেই ঘাটত আহি উপস্থিত হৈছোঁ আৰু আপোনালোকক কিছু দৃশ্য দেখুৱাম। তাৰ আগতে দেখুৱাই লৈছোঁ, এইফালে আছে মা, হাই এটা কৰি দিয়ক মা। হাই। এইফালে আছে মানুহজনী কঁপি আছে ঠাণ্ডাত হা। চ' আমি গৈ আছোঁ, ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এয়া হৈছে পূজাস্থলীৰ মেইন গেট আৰু যিহেতু ৰাতিপুৱা 3 বাজি আছে, গোটেই আন্ধাৰ। এইফালে কণ কণ পোৱালিকেইটা বোম জ্বলোৱাত ব্যস্ত। অকণমান দেখুৱাইছোঁ আপোনালোকক, গোটেই ধোঁৱা হৈ আছে। কি জ্বলাই আছে? ক্ৰিকেট। আৰু এইজন লোক বহু দূৰৰ পৰা এনেদৰেই বাগৰি বাগৰি আহিছে আৰু বাগৰি অহাৰ এটাই কাৰণ, যিসকল লোকৰ মনৰ কামনা পূৰণ হয়, মানে মনোকামনা পূৰণ হয়, সেই সকল লোক এনেদৰে আহে। আৰু এয়া আমি ভিতৰত আহি পালোঁ আৰু ভিতৰৰ পৰিৱেশ যদি চাওঁ, এনেদৰে আৰতি চলি আছে। আৰু প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দেখিব পাইছোঁ, এনেদৰে ইয়াত বেণ্ড পাৰ্টি আহিছে, বেণ্ড পাৰ্টি বাজি আছে, একদম বিয়া ফিল আহি গৈছে। আৰু যি এই ঘাট, এই হাই ছেকেণ্ডেৰী স্কুলৰ সমীপত থকা এই ঘাটৰ পুখুৰীখন যদি আপোনালোকক দেখুৱাওঁ, এই পুখুৰী বৰ্তমান খালী হৈ আছে আৰু কিছু সময়ৰ পাছতেই সম্পূৰ্ণ ভৰি পৰিব, আপোনালোকক দেখুৱাম। চ' আপোনালোক চাই থাকক। ইতিমধ্যে ইয়াত যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে। মই আপোনালোকক অকণমানকৈ যদি দেখুৱাওঁ, এয়া এজন বৰ্তমান আহিছে, সেৱা কৰি আছে, আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। আৰু এইফালে মায়ে পূজা অৰ্চনা কৰি আছে। এইফালে মায়ে ফটো তোলাত ব্যস্ত দেই, মাৰ বান্ধৱীখিনিক লগ পাই। হাঁহি দিয়ক অকণমান, দাঁতকেইটা উলিয়াই দিয়ক। युद्धपरिशान्तं समरेशं रावणं জ্বলালো মাহঁতি আহিছেতো।
আপোনালোকক কিছু দেখুৱাৰ যত্ন কৰিলোঁ আৰু বিশেষ ইমান এটা ময়ো ভালদৰে নাজানো গতিকে যিখিনি পাৰিলোঁ সেইখিনি দেখুৱালোঁ নিয়মখিনি দেখুৱালোঁ চ' সেয়াই আছিল আজিৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ লগ পাই আছোঁ অন্য এটি ভিডিঅ'লৈ